হেল্ল' বন্ধুসকল আপোনালোকৰ ওচৰলৈ মই আজি এটা কুকুৰক লৈ আহিছো যিটো কুকুৰে আমাৰ ফেচবুকত আহি ইণ্ডিয়ান আৰ্মিক গালি পাৰি আছে সেই কুকুৰটোক আপোনালোকৰ আগত দেখাম আজি আপোনালোকে ভিডিঅটো শেষলৈকে চাব স্কিপ নকৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন বন্ধু বান্ধৱী আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল এতিয়া সেই কুকুৰজনে কি ভুকিছে কেনেকৈ ভুকিছে কাক ভুকিছে সেই কুকুৰজনে ভুকা ভিডিঅটো আপোনালোকলৈ আগবঢ়াইছো ভিডিঅটো চাওক আৰু আপোনালোকে কমেন্ট বক্সত ক'ব কমেন্ট বক্সত জনাব কি বুলি গালি পাৰিব লাগে কুকুৰটোক কি বুলি ক'ব লাগে গতিকে বন্ধুসকল দেৰি নকৰো ভিডিঅটো চাওক তই মোক সুপাৰষ্টাৰ বুলি কৈছ তাত মোৰ ক'ব লগা একো নাই আৰু বৰ্ডাৰত খাৰা হ'বলৈ মোৰ কোনো প্ৰয়োজন নাই কাৰণ গভৰ্ণমেণ্টে বৰ্ডাৰত খাৰা হ'বলৈকে কিছুমান মানুহক ৰাখি থৈ দিছে সিহঁতক দৰমহা দি আছে সেইবাবেহে তেওঁলোকে বৰ্ডাৰত খাৰা হৈ আছে মই কওঁ শুন মই তোক কৈছো শুন ইণ্ডিয়ান আৰ্মিয়ে মাত্ৰ এটা দৰমহাৰ কাৰণে এটা 1000 টকীয়া দৰমহাৰ কাৰণে দেশৰ সীমান্তত গৈ নিজৰ প্ৰাণক এৰি নিজৰ পৰিয়ালক ত্যাগ কৰি নিজৰ ভোক পিয়াহ দিন ৰাত এক কৰি আমাৰ দেশৰ কাৰণে আমাৰ সুৰক্ষাৰ কাৰণে হি সদায় পহৰা দি থাকে প্ৰথম কথা তই যদি পাৰ তোৰ যদি সাহস আছে তেন্তে দেশৰ সীমান্তত গৈ তই দেশক ৰক্ষা দিছা এবাৰ যদি পাৰ তোৰ যদি যোগ্যতা আছে তোৰ যদি সাহস আছে আমাৰ ভাৰত ভূমিক তোৰ ৰক্ষা কৰা যদি কিবা সাহস আছে তই আনক গালি পৰা আগতে এবাৰ ভাবিবি তই কি কৰি আছ তই দেশৰ কাৰণে কি কৰিছ নিজৰ মাতৃভূমিৰ কাৰণে কি কৰিছ তই কি কৰিছ তাৰ পিছত আনক আঙুলি টোৱাবি আনক আঙুলি টোৱাৰ কোনো তোৰ আৰু বেয়াকে গালি পৰাৰ তোৰ কোনো যোগ্যতা নাই তোৰ নিজকে যোগ্য কৰি ল সিহঁতক গালি পৰাৰ ইণ্ডিয়ান আৰ্মিক গালি পৰাৰ তাৰ পিছত তই গালি পাৰিবি জয় হিন্দ মই আজি এই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ আপোনালোকে গম পায় যে চীন আৰু ভাৰতৰ মাজত কিমান টনাটনি চলি আছে মই এইটো বিচৰা নাই যে যুদ্ধ হওক কিন্তু যিকোনো পৰিস্থিতিতে এনেকুৱা এটা হ'ব পাৰে আৰু যিসকল যুৱকে ৰাতি দিন কষ্ট কৰি আছিল ফৌজত আহিবলৈ তেওঁলোককো কৈছোঁ আপোনালোক ৰেডি হ'ব দেশৰ যিকোনো পৰিস্থিতিত আপোনালোকক জৰুৰত হ'ব পাৰে দেশৰ কাৰণে আৰু যদি আমাৰ দেশ মাতৃ নাথাকে আমি জীয়াই থাকি কোনো লাভ নাই আৰু ফৌজ অকল দৰমহাৰ কাৰণে নহয় আমি সময়ত নিজৰ জান দিবলৈও ৰেডি হৈ থাকিব লাগিব আৰু আপোনালোকে কেতিয়াও এনে সময়ত কেতিয়াও পিছ হুহুকি নাযায় আপোনালোকক অনুৰোধ আৰু যুদ্ধ নহ'লেতো বহুত ভাল আমি সেইটোৱে কাৰণ কাৰোবাৰ লগত যুদ্ধ কৰি কিবা কৰি আজিলৈকে একো হেৰি হোৱা নাই গতিকে আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ থাকিল যে আপোনালোক যিকোনো দেশৰ যিকোনো পৰিস্থিতি কেতিয়াও পিছ হুহুকি নাযায় আপোনালোকলৈ অনুৰোধ জয় হিন্দ যিবিলাক সেনাই নিজৰ পিতৃ মাতৃ নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালী নিজৰ পৰিবাৰ সকলোকে ত্যাগ কৰি নিজৰ জীৱনকো তুচ্ছ কৰি সিহঁতে আমাৰ কাৰণে মাত্ৰ আমাৰ কাৰণে সিহঁতে দেশৰ কাৰণে আজি দেশৰ সীমান্তত গৈ পহৰা দিছে আমাক সুৰক্ষা দিছে আৰু দেশক সুৰক্ষিত কৰি ৰাখিছে আৰু আজি তই সিহঁতক ক'বলৈ আহিছে কি সিহঁতে টকাৰ কাৰণে সিহঁতে দেশৰ সীমান্তত গৈ পহৰা দি আছে ইয়াতে ধৰা পৰে তোৰ জ্ঞানৰ নমুনা তই কিমান জ্ঞানী হ'ব পাৰ তই কিমান মূৰ্খ হ'ব পাৰ তাতে ইয়াত ধৰা পৰিছে আৰু মই তোক সুধিছো এটা সৰু প্ৰশ্ন সুধিছো পাৰিলে উত্তৰটো দিবি হা আশা কৰিম তোক যদি আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে তোক দেশৰ সীমান্তত পঠায় তই দেশক সুৰক্ষা দিবৰ কাৰণে তোক মন্থলি মানে মাহেকে তোক 2 লাখ টকা দৰমহা দিব তই যাবলৈ পাৰিবিনে তোৰ সাহস আছেনে তোৰ যোগ্যতা আছেনে তোক যদি 2 লাখ টকা মাহেকত দৰমহা দিম বুলি কয় তোক সকলোবিলাক ফেচিলিটি দিম বুলি কয় তেতিয়া তই দেশৰ সীমান্তত যাবলৈ পাৰিবিনে তোৰ সাহস আছেনে আচলতে তোৰ দৰে মানুহৰ সাহস নাই তোৰ দৰে মানুহৰ এটাই কাম টিকটকটো খুলি মোবাইলটো অন কৰি টিকটকটো খুলি তাত হিজিৰাৰ নিচিনাকে নাচি বাগি নিজকে পুৰুষৰ পৰা মহিলা কৰা মহিলাৰ পৰা পুৰুষ কৰা অভিনয়ৰ বাহিৰে আৰু তহঁতৰ আৰু বেলেগ একো কাম নাই সিমানকে ক'লো আৰু টিকটক এপছটোৱে যদি আমি ডিলিট কৰি দিলে সমস্যাৰ সমাধান হ'লহেঁতেন তেতিয়াহ'লে এই এপছটো গভৰ্ণমেণ্টে কেতিয়াবা বেন কৰি দিলেহেঁতেন কাৰণ গভৰ্ণমেণ্টে বেন কৰিবলৈ কিবা নটিচ আছে তহঁতৰ হাতত একো নটিচ নাই কাৰণ কিয়নো কিছুমান মানুহে ভুৱা নটিচ উলিয়াইছে কাৰণ এইবাবে যে টিকটকটো আমি আনষ্টল কৰিব লাগে কিয় আনষ্টল কৰিম যেতিয়ালৈকে ভাৰত চৰকাৰে বেন নকৰে তেতিয়ালৈকে টিকটক আনষ্টল নকৰে তেতিয়ালৈকে টিকটক বনাই থাকিম কাৰণ এটা এপছে কেতিয়াও সমস্যাৰ সমাধান হ'ব নোৱাৰে তই যদি ইমানেই পণ্ডিত তেতিয়াহ'লে তই এটা এপছ কিয় আৱিষ্কাৰ কৰিব পৰা নাই এটা এপছ আৱিষ্কাৰ কৰি দেখা আমেৰিকাৰ আমি হোৱাটছআপ FB ইনষ্টাগ্ৰাম আমি আমেৰিকাৰ চলাই আছোঁ আমাৰ নিজৰ দেশত কিবা এটা এপছ আছে
পাইছনে তোৰ নিচিনা পণ্ডিত থাকোঁতে কিয় আমি বেলেগৰ দেশত যাব লাগে তোৰ নিচিনা ইমান ভাল ভাল কমেণ্ট কৰা পণ্ডিত আছ তই এটা এপছ আৱিষ্কাৰ কৰ না উপদেশতকৈ আহি ভাল কথা এষাৰ আছে আগতে আনষ্টল কৰ তাৰপিছত আনক কবি কথা গম পাইছ তোৰ নিচিনা মক্কেলৰ কোনো প্ৰয়োজন নাই আৰু মোৰ একাউণ্টত কমেণ্ট কৰাৰ আগতে বহুত ভাবি চিন্তি কমেণ্ট কৰিবি গম পাইছ এটা কথা কচোন তই যদি তহঁত নিচিনাবোৰে যদি ডিলিট কৰা হয় টিকটকটো আনষ্টল কৰা হয় তহঁতৰ মোবাইলৰ পৰা ডিলিট কৰা হয় তেতিয়া তহঁতে কৈছ যে একো সমস্যা সমাধান নহয় ভাৰতৰ একো সমস্যা সমাধান নহয় কিন্তু তই এটা কথা ক তই টিকটকটো চলাই তই টিকটকটো ব্যৱহাৰ কৰি বৰ্তমানে তই কি দেশৰ সমস্যা সমাধান কৰি আছ সেইটো কথা কচোন তই আচলতে টিকটকটো তহঁতি এইটো কাৰণে আনষ্টল নকৰ ডিলিট নকৰ যদি টিকটকটো যদি ডিলিট কৰা হয় আনষ্টল কৰা হয় মোবাইলৰ পৰা তেতিয়া তহঁতৰ দৰে মানুহৰ এইটো মাধ্যমত টিকটকত হিজিৰামি কৰাৰ কোনো আৰু এটা নেক্সট ছেকেণ্ড মাধ্যম নাথাকিব এইটোৱে প্ৰথম আৰু লাষ্ট মাধ্যমটো তহঁতৰ কাৰণে হিজিৰামি কৰাৰ মতাৰ পৰা মাইকী বনিছ মাইকীৰ পৰা মতা বনিছ এইটো তহঁতৰ প্ৰথম মাধ্যম আৰু তহঁতি চীনৰ বস্তু চীনৰ দ্বাৰা নিৰ্মিত বস্তু কিয় ত্যাগ কৰিব নোৱাৰ কাৰণ তহঁতৰ নিচিনা তহঁতৰ দৰে মানুহৰ চীনত তহঁতৰ মিতিৰ কুটুম আছে নেকি চীনত তহঁতৰ বংশধৰ আছে নেকি বংশ কুটুম আছে নেকি তহঁতৰ নে তহঁতৰ মালিকবিলাক আছে তহঁতি য'ত চাকৰ কৰি নিজৰ পেটটো ভৰাই আছ তহঁতৰ মালিকবিলাক আছে নেকি চীন দেশত গতিকে তহঁতি চীনৰ দ্বাৰা নিৰ্মিত বস্তু ত্যাগ কৰিব নোৱাৰ টিকটক আনষ্টল কৰিব নোৱাৰ ডিলিট কৰিব নোৱাৰ যদি পাৰ উত্তৰকেইটা দিবি আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰিব আৰু আকৌ লগ পাম আজিলৈ বাই বাই